ধর্মক্ষেত্রে কুরুক্ষেত্রে সমবেত যুযুৎসব মামকা পাণ্ডব উৎসব কিং কুর্বত জয় মগতি বাচালং পুলঙ্ঘয়তি যৎ কৃপাতমহং বন্দে পরমানন্দ এতিয়া সেই সাধুবৃন্দ আমি এতিয়া পদে আহিছো। আপোনাৰপি কৃষ্ণৰ চৰণে নমস্কাৰ পংকজ চৰণ প্ৰকাশিত আছে যাৰ এই ৰাম কল্পতৰু বৃক্ষ যেন আত্মপদ নাই অবাঞ্ছিত মাত্ৰকে যাকে খোজে তাকো পায়। সেই সৰ্বপ্ৰথমে আমি প্ৰভু কৃষ্ণৰ চৰণত নমস্কাৰ যাচিছোঁ, যাৰ চৰণত পংকজ প্ৰকাশিত হৈ আছে আৰু তেওঁ আমাৰ সকলোৱে কল্পতৰু এজোপা বৃক্ষ, যোনে যি বিচাৰে তাকে তেওঁ পায়। সেইকাৰণে আমি ভকতসকলে সদায় প্ৰভুৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগে। ৰাম কৃষ্ণৰ ভক্তিৰ জানি বাহাসে মহত অধমুতৰয় ভজি ঘোৰ সংসাৰত এৰাম পুণ্য অন্ত পাপী ভজে দুয়োকে সীমা কৃষ্ণৰ ভক্তিৰ তত্ত্ব অপূৰ্ব মহিমা। এতিয়া সেই বান্ধৱসকল আমাক এতিয়া প্ৰভু কৈছে, কি কৈছে? কৃষ্ণৰ ভক্তি জানিবাহা কৰিলে যে কল্পতৰু বৃক্ষ এজোপাত আমি যেনেকৈ তেওঁ হ'ল কল্পতৰু বৃক্ষ, আমি যাকে বিচাৰোঁ তাকে পাওঁ। কৈছে অধম নৰম উত্তম বুলি কথা এটা সংসাৰত নাই। পুণ্যন্ত বা পাপী যিয়ে ভজে তেওঁৱে কি কৰে, মনৰ বাঞ্ছা সিদ্ধি কৰে। সেই হ'ল কৃষ্ণ ভক্তি তত্ত্ব। এই কৃষ্ণ ভক্তি তত্ত্ব বুজি পালে সাধুসকলে এই সংসাৰ সাগৰখনত খোজৰ নিচিনাকৈ পাৰ হ'ব পাৰিব। জনক আছিল পূৰ্বে মিথিলা নগৰে অভক্তিৰ বশত কৃষ্ণ গৈলা ঘৰে। এই আমাৰ মিথিলা ৰজা জনক ৰজা যেতিয়া আছিল, তেওঁ এনেকুৱা ধৰণৰ ভক্তি কৰিছিল যাৰ বিনিময়ত কৃষ্ণ গোসাঁই তেওঁ ঘৰলৈ যাবলৈ বাধ্য হৈছিল। ৰাম বসিবাক দিলা দিব্য সিংহাসন নানাবিধ উপহাৰে
অচিলা চৰণ বহিবলৈ কি দিছে? দিব্য সিংহাসন জনকেইটাই আৰু নানান বিধ উপহাৰে অচিলাচৰণ তেওঁ চৰণত অৰ্চনো বৰ্ধন কৰিছিলে, নানান উপহাৰ। ৰাইজ ধন ভাণ্ডাৰ যে পুত্ৰ ভাইজা আপোনাক অৰ্পিলন্ত কৃষ্ণৰ চৰণ। ঐশ্বৰ্য বিভূতিয়ে সেইবিলাক দিয়া বেলেগে কথা, কৈছে পুত্ৰ ভাইজা আদিবোৰ তেওঁ চৰণত অৰ্পণ কৰিছিলে। গতিকে তেওঁ কিমান মহানতা, তেওঁ এজন ৰজা হৈও এজন বৈষ্ণৱৰ শাৰীত পৰিছিলে। গতিকে সেই সাধুসকল আমাৰ ভক্তিহীন হ'লে আমাৰ সকলো হেৰাই যায়। ভক্তি যাৰ আছে তেওঁ কৈছে চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূলধাৰ। এইখিনি আমাৰ ঘোষাত মাধৱ গোসাঁই কৈছে। গতিকে আমি বুজিব লাগিব যে ভক্তিৰ ওপৰত আৰু একো কাম নাই, আৰু একো নাই। চাৰি পুৰুষাৰ্থ মানে আমি কি বুজিম? ধৰ্ম, অৰ্থ, কাম, মোক্ষ এইকেইটা বস্তু সিজে ভক্তি নাই। মানে জন্ম হোৱা তেওঁ সাৰ্থক হয়। অভক্তিৰ প্ৰেমত থাকি আনন্দিত বৈলা নগৰ সহিতে চলে বৈকুণ্ঠ গলা। নিজে তোন তৰিলে ভক্তি দ্বাৰা এই গোটেই দেশখনৰ প্ৰজাবিলাককে কি কৰিলে? বৈকুণ্ঠলৈ লৈ গ'ল। এই ভক্তিৰ মহিমা কিমান মহান। আৰু চুতদেৱ নামে আছিল বামন খাইবাক দিবাক নাই পিন্ধিতে তাহাৰ গৃহত লাগি গৈলা নাৰায়ণ কুশৰ আসন দিলাতে আৰু এজন মহান আত্মাৰ ওচৰলৈ গৈছিল। তেওঁৰ নাম আছিল চুত্ৰদেৱ। তেওঁ এজন ব্ৰাহ্মণ। খোৱা বোৱা পিন্ধা হোৱা বুলিবলৈ তেওঁ একোৱেই নাছিলে। তথাপিতো ভগৱন্তক তেওঁ এৰা নাছিলে। সুখে দুখে সকলো সময়তে খাওঁতে শুওঁতে উঠোতে পিন্ধোতে প্ৰভুৰ নামৰ বাহিৰে প্ৰভুৰ গুণনামৰ বাহিৰে তেওঁ একোৱেই নাছিলে। আৰু তেওঁ যেতিয়া ভগৱন্তৰ পৰপুৰুষ তেওঁ ঘৰলৈ গ'ল, তেওঁ কুশৰ আসন দিছে বহিবৰ কাৰণে। আৰু কি কৈছে? আৰু কৈছে শুনক, ভাঙা কমণ্ডলো জলে পাও পখলিলা স্নান কৰিবাক লাগি গন্ধ জল দিলা। কৈছে বহিবলৈ কাৰণে কি দিছে? কুশৰ আসন দিছে। আৰু ভাঙা কমণ্ডলটো জ্বলে প্ৰভুৰ পদ পখালিছে। আৰু স্নান কৰিবৰ কাৰণে অকল লেতেৰা পানীকে তেওঁ দিলে, গন্ধ জল, মানে যিটো কৈছে শুদ্ধ জল নহয়। শুকান তুলসী অৰ্চি দিলা আমলখি কৃষ্ণে হাত পাতি লৈলা পৰম। এতিয়া নতুন কাৰণে শুকান তুলসীৰ বাহিৰে বেলেগ তুলসীও তেওঁ অৰ্থিবলৈ নাই। আৰু শুকান আমলখি দি
কি কৈছে অস্ত্ৰ বৰ্ণন কৰিছে। আৰু কৃষ্ণই প্ৰভুৱে সেই শুকান পাতকেইটা আৰু সেই আমলখিকে কি কৰিছে হাত পালি লৈছে পৰম হৰিষি পৰম আনন্দৰে তেওঁ কৈছে ভক্তজনৰ প্ৰসাদ প্ৰভুৱে কৈছে কি খুব আনন্দৰে গ্ৰহণ কৰে। এপিনে ঘোষাত কৈছে যাহাৰ পুত্ৰ হবে হৰিত শৰণলৈ হৰিগুণ গাঁও শুদ্ধভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জনপ্ৰিয়া পিতৃগণে কৃপিতিক পায়। এতিয়া আমাৰ সকলোৰে পৰম পিতা আছে প্ৰভু ভগৱন্ত। এই পৰম প্ৰভু ভগৱন্ত কৈছে মোৰ যেতিয়া গুণ গান গাই মই বকুণ্ঠতো থাকিব নোৱাৰোঁ, বকুণ্ঠৰ পৰাও কৈছোঁ মই সেই ভকতৰ সংগত থাকিবলগীয়া হয়। গতিকে সেই সাধুবৃন্দ, সেই মোৰ যুৱকবৃন্দ, মোৰ এটি অনুৰোধ আপোনাৰ সবে নিতে স্নান কৰি প্ৰভুক অলপ সময় হ'লেও চিন্তা কৰিবলৈ অভ্যাস কৰিব লাগে। পদক্ষিণ নমি পাছে দণ্ডবতে বহি এই আনন্দে নাচয় দ্বিজ কণ্ঠা প্ৰভুক চাৰিওফালে গোটেই মানে প্ৰদক্ষিণ কৰি দণ্ডবতে পৰিছে প্ৰভুৰ ওচৰত আৰু আনন্দত নাচি দি কি কৈছে মাথা জোকাৰি আছে। গতিকে ইমানে তেওঁ আনন্দ লাগিছে। পৰম পুৰুষ ভগৱন্তক যেতিয়া লগ পালে তেওঁ আনন্দ আহিব। সেই কৈছে তত্ত্বদৰ্শী নোহোৱালৈকে কাকো মানে ঈশ্বৰ জ্ঞান কৰিব নোৱাৰে। নিজেই অহংকাৰ থাকে, নিজেই ভগৱান বুলি ভাবে। গতিকে কৃষ্ণ গোসাঁই আহিছে, তেওঁ যে আত্মজ্ঞানে বুজি পাই তেওঁ ভকতি কৰিছে। অজন কৰ কৰি সত গুণে স্নেহ পাই ভৈলা গলে ধৰি কৃষ্ণে কৰি লন্ত ধান গলে ধৰি কৃষ্ণে কৰি লন্ত ক্ষীৰে ধান বামুণক প্ৰিয় ভাগ্য বোলে ভগৱান তুমি ভক্তি প্ৰেমে তুষ্ট কৰিলা মোক কিবা দিব খুজি নাহি পাওঁতে ভগৱন্তই কৈছে সেই বাপ ব্ৰাহ্মণ, তুমি যি ভক্তি কৰিলা মই এই তিনি লোকত বিচাৰি পোৱা নাই, তোমাক কি দিম? তুমি কোৱা তোমাক কি বস্তু লাগিব? মই এইটো ভাবিছোঁ। অভক্তিত বিকয় গয়া আপোনাৰ বেহেন দিজ মই মনে আলোচিলো ভক্তিত বিকয় গয়াম আপোনাৰ হেনয় কৃষ্ণৰ ধৰি পংকজ চৰণ কায় বাইকে মনে মই পখিলো ভগৱন্তই কৈছে তোমাৰ ভক্তিত মই কি হৈছোঁ বিক্ৰী কৰিছোঁ দেই বাবা, মই বিক্ৰী কৰিছোঁ। তুমি এনেকুৱা ভক্তি কৰিলা মই তোন পাৰ নাপাওঁ তোমাৰ চৰণ চিন্তা কৰা। হেন কৃষ্ণ দুই পংকজ চৰণ, সেই গোসাঁই সেই কৃষ্ণ দুই চৰণত কি কৈছে চুতদেৱে তেওঁ কায় বাক্য মনে শৰণ লৈছে। অৰ্জুনৰ শোক দেখি দ্বিতীয় অধ্যায় সাংখ্য যুগ গোট কৃষ্ণে কহিলা এই কথাখিনি অৰ্জুনে যেতিয়া শোক সাগৰত মজি আছিল দ্বিতীয় অধ্যায়
এই সাংখ্য যুগে প্ৰভুই কৃষ্ণই এই আমাৰ জনপ্ৰজা ভক্তি আৰু চুতদেৱৰ ভক্তি কথা তেওঁক শুনোৱাইছিল। আৰু এই কথাখিনি আমাৰ সুখদেৱ গুৰুৱে পৰীক্ষিতক কৈ আছিলে একেখিনি কথাকে। হয় ৰাম সংখ্যা যোগ জ্ঞান নুবুজিলা ধনঞ্জয় অপগেতি পুৰুষ ভেদে তয়ুদকে। তুমি কৈছা কি, হে অৰ্জুন মোৰ প্ৰাণৰ সখী, তুমি সাংখ্য যুগৰ জ্ঞানখিনি মই কৈছিলোঁ দ্বিতীয় অধ্যায়ত, কিন্তু তুমি বুজি নাপালা। প্ৰকৃতি পুৰুষৰ ভেদে ত্ৰয়োদশে কয়। এতিয়া আমাৰ এই ত্ৰয়োদশ অধ্যায়ত কি ক'ম যে প্ৰকৃতিনো কি পুৰুষনো কি এই সম্পৰ্কে এতিয়া তোমাক মই ক'ম, শুনিবা দেই সখী, মোৰ প্ৰাণৰ সখী, তুমি শুনিবা। ৰাম দ্বাদশ অধ্যায়ে কৃষ্ণে কহিলা সম্পদে জ্ঞান ভক্তি কৰি দুয়ো পন্থে পাহাৰে গতি। কিন্তু জ্ঞানীজনৰ পন্থ চিন্তে নিৰাকাৰ ভক্তে অনায়াসে সুখে তৰয় সংসাৰ। এতিয়া কৈছে দ্বাদশ অধ্যায় কৃষ্ণে কহিলা সম্পত্তি, এই সম্পৰ্কে দ্বাদশ অধ্যায়ত কোৱা হৈছিলে জ্ঞান ভক্তি কৰি দুয়ো পন্থে পাৰ গতি। জ্ঞান আৰু ভক্তি কৰিলে এই দুয়োৱে কি কৈছে প্ৰভুৰ গতি পায়। কিন্তু জ্ঞানীজনে পন্থ চিন্তে নিৰাকাৰ। আমাৰ জ্ঞানীসকলে কাক চিন্তা কৰে? নিৰাকাৰ প্ৰভু চিন্তা কৰে। ভক্তে অনায়াসে সুখে তৰয় সংসাৰ। আৰু ভক্তসকলে এই সাগৰখন, সংসাৰখন কৈছে এখন সাগৰ, এই সাগৰ ধুৱে কাক কোনে ক'ত পেলায়, কি দুখ দিয়ে, কি কষ্ট দিয়ে, কোনেও বুজিব নোৱাৰে। এনে এখন সংসাৰ সাগৰটো তেওঁলোকে কি কৰিব পাৰে? ভকতসকলে অনায়াসে গতি ল'ব পাৰে। অভক্তিৰ সাধনা যত কহিলো তত্ৰ ত্ৰয়োদশ অধ্যায়ে কহিব কিন্তু আত্মজ্ঞান বিনে নতৰে সংসাৰ তাৰ ভেদ কহু যে প্ৰকৃতি পুৰুষ। যেতিয়ালৈকে আত্মজ্ঞান নহ'ব তেতিয়ালৈকে কৈছে তাৰ ভেদ কি কৈছে? তাৰ ভেদ কহু প্ৰকৃতি পুৰুষ। কৈছে জীৱৰ সংসাৰ ভেদ কৰিব নোৱাৰে। আত্মজ্ঞান কি? এয়া আপোনাক যদি চিকুটিৰে কষ্ট পোৱা, নিজৰ গাত চিকুটি চাবা কষ্ট পোৱা নে নাই? জুই কোৱা ওচৰলৈ গ'লে কি লাগে? তাপ লাগে। সেইটো কৈছে আত্মজ্ঞান। কৈছে জুইৰ ওচৰত বেছি নাযাবা, পুৰিব। পানীত লাগিলে কি হ'ব? কৈছে পানীত নামিলে তিতিব, অগ্নিত নামিলে কৈছে পুৰিব। এইবিলাক কৈছে আত্মজ্ঞান। যিবিলাক কৰ্ম কৰিলে আমাৰ দেহত উৰ্মি নাহে, সেইবিলাকক কৈছে কি? আত্মজ্ঞান। সেই আত্মজ্ঞানৰ যেনে প্ৰভুক পোৱাটো অতি সহজ হয় আৰু তেওঁ শান্তিৰ সাগৰৰ দৰে বিশাল হৈ পৰে। তেওঁ হৃদয়ত কেৱল শান্তি আৰু শান্তি। ৰাম সপ্তমে কহিলা দুই প্ৰকৃতি প্ৰত্যেক পৰা এক প্ৰকৃতি পৰা আৰু এক।
দুয়ো প্ৰকৃতিৰ স্বভাৱৰ যত গুণ অ তাহাৰ লক্ষণ ব্যৱস্থা আমাৰ দেহত দুটা বস্তু আছে, প্ৰকৃতি আৰু পুৰুষ। প্ৰকৃতি আৰু পুৰুষ এই দুটা বস্তু আছে। জীৱ হ'ল পুৰুষ আৰু দেহ হ'ল প্ৰকৃতি। ইয়াকো আকৌ দুটা ভাগত ভাগ কৰিছে। এই প্ৰকৃতি হ'ল দুই প্ৰকাৰ, পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি। ৰাম শৰীৰক অপৰা প্ৰকৃতি বুলি কয়, জীৱে পৰা অকৃতি যা নিবাধন। শৰীৰক অপৰা প্ৰকৃতি আৰু জীৱটোক কৈছে কি পৰা প্ৰকৃতি বুলি কয়। সখী ধনঞ্জয় কথাবিলাক তদ্গ্ৰম হুঁচ লৈছেনে, এই বুলি প্ৰভু কৃষ্ণই ধনঞ্জয়ক কৈছে। অ যেহি দেহ সেহি ক্ষেত্ৰ তুমি জানিও ক, অ জীৱকে ক্ষেত্ৰজ্ঞ বুলি কহে সৰ্বলোক। আমাৰ এই দেহটোকে কৈছে ক্ষেত্ৰ, আৰু কৈছে কি এই জীৱাত্মা, এই জীৱাত্মাটোকে কৈছে কি ক্ষেত্ৰজ্ঞ বুলি কয়। সখী ধনঞ্জয় কথা নুবুজিলে কবা, অ দেহে ক্ষেত্ৰে জানিবা জীৱৰ ভোগ্য স্থান, অ ক্ষেত্ৰজ্ঞৰ যোগে সৃষ্টি অৱস্থান। এতিয়া কৈছে সাধুসকল, সেই বৈষ্ণৱসকল, সেই মোৰ ডেকা বান্ধৱসকল, এতিয়া কৈছে জীৱকে কৈছে ক্ষেত্ৰজ্ঞ, আৰু কৈছে কি দেহটোকে কৈছে কি কৈছে ক্ষেত্ৰ। এই দেহটোতে, এই দেহ ক্ষেত্ৰতে জীৱই ভোগৰ স্থান। ইয়াতে থাকি জীৱটোৱে নানা বস্তু ভোগ কৰি থাকে, আৰু এই ক্ষেত্ৰজ্ঞ যোগে সৃষ্টিৰ পাতনি হৈ আছে আৰু হৈ থাকিব আগলৈ। বৰ্তমান হৈ আছে আৰু হৈ থাকিব। এই সাধু বৈষ্ণৱসকল আজি এইখিনিতে পাতৰ মূৰ পৰিছে, গতিকে ৰাখিব বিচাৰিছোঁ। দ্বিতীয় খণ্ড বা দ্বিতীয়বাৰ আমি আকৌ আহিম আপোনালোকক লগ পাবৰ কাৰণে। বাকী যিখিনি আছে আকৌ নেক্সট ডে আমি আপোনালোকৰ আগত অৱগত কৰিম। আজি ইমানতে সামৰিছোঁ। গোবিন্দ মাধৱ একবাৰ প্ৰেমানন্দে হৰি ওম হৰি ওম হৰি নাৰায়ণ নমস্কৃতম হৰি বান্ধৱ কৃষ্ণ হৰি ওম নাৰায়ণ।